দেওবাৰৰ দিনাখন আমি সকলোৱে মিলি মালিনী থানলৈ গৈছিলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই পূবালী আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে কুশলে আছে। আজি ভিডিঅ'টো প্ৰিন্সক কোচত লৈ আৰম্ভ কৰিলোঁ, কাৰণ আমি ফুৰিবলৈ আহিছোঁ। যোৱা দেওবাৰে আমি ফুৰিবলৈ গৈছিলোঁ মালিনী থান, আৰু মালিনী থান যোৱাৰ ৰাস্তাত ইমান এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ পালোঁ। এইফালে চাহৰ বাগান দেখিছেনে? এইখন হৈছে আনন্দ চাহ বাগান। এনেকুৱা পৰিৱেশবোৰ দেখিলে নিজকে বহুত ভাল লাগে, আৰু ল'ৰা ছোৱালীও চাবলৈ পালে ভাল লাগে, নিজৰ মনটো সিহঁতক দেখাবলৈ পালে। তাৰপিছতে আমি আহি এইফালে পাইছোঁহি, আমি চিলাপথাৰ মেইন টাউন পাই গ'লোঁ। চিলাপথাৰৰ পৰা অলপ দূৰ অহাৰ পাছতে আমি এতিয়া আহি পাই গ'লোহি লিকাবালি, অৰুণাচল প্ৰদেশতে হয়। তাৰপাছতে এইফালে এই পাহাৰটো দেখিছেনে? পাহাৰৰ একেবাৰে নিচেই কাষ পাই গ'লোহি। পাহাৰৰ কাষে কাষে এনেকৈ আহি ইমান ভাল লাগে, কাৰণ আমাৰ ওচৰত যিহেতু পাহাৰ নাই, আৰু পাহাৰৰ এই প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰিবলৈ সঁচাকৈয়ে বহুত ভাল লাগে। আৰু আমি এতিয়া আহি একেবাৰে কাষ পালোহি, আৰু গাড়ীৰ পৰা নামি ল'লোঁ। নামি আমি চাকি বন্তি লৈ ল'লোঁ। তাৰপাছতে আমি পালোঁহি আই লাভ মালিনী থান। একদম মালিনী থানৰ পাই গ'লোহি, দেখিছেনে? এই ওপৰলৈ এতিয়া আমি উঠি যাব লাগিব। এইফালে গেটেৰে সোমাই এইফালে খুৰা খুৰীয়েক, ভায়েক আৰু ইমন দেউতাক উঠি গৈছে, আৰু এইফালেদি চিৰি নোহোৱাকৈ উঠিব পাৰি, কিন্তু আমি চিৰিয়েদি বগাই গৈছোঁ, তেতিয়া মনত থাকিব। আৰু আহি পাই হাত ভৰি ধুই আমি বন্তি জ্বলোৱাত লাগি গ'লোঁ। প্ৰথমে বন্তি গছেই আমি লগাই ল'লোঁ, আমাৰ মনৰ ভাৱ প্ৰকাশ কৰি বন্তি গছ লগাই ল'লোঁ, আৰু এইফালে খুৰীয়েকেও লগাই লৈছে। তাৰপিছতে আমি শৰাইভাগ লৈ থানৰ ভিতৰলৈ যাম। 6 বছৰ আগত এবাৰ আহি গৈছিলোঁ, আজি খুৰা খুৰীয়েকৰ কাৰণে আকৌ এবাৰ আহিবলৈ পালোঁ ইয়ালৈ। আমি গোটেইকেইজনে সেৱা কৰি ল'লোঁ। সেৱা কৰি হোৱাৰ পাছতে আমি থানৰ বাহিৰে আমি 3 পাক আটাইকেইজন ঘূৰি লৈছোঁ। ঘূৰি হোৱাৰ পিছত আহি আমি মাহ প্ৰসাদ খাইছোঁ, আৰু লগতে পাৰকো খুৱাইছোঁ। এইফালে ডাঙৰ বেটাই খুৱাই আছে, আৰু সৰু বেটাকো কিবা এটা খুৱাই ল'লোঁ। খুৱাই তাকো পাৰ ধৰিবলৈ লাগে, দেউতাকে তাক নমাই দিলে আৰু মাৰিবলৈ বিচাৰিছে চাওকচোন। তাৰপিছত দেউতাকে তাক মগু কেইটামান দিবলৈ বুলি দিলে। সি মগু কেইটামান দি আৰু তাৰে এটা সি নিজেই খাই ল'লে। এতিয়া আমি থানৰ পাছফালে আহিলোঁ, আৰু চাবৰ বাবে আহিলোঁ। এই শিলবিলাক যে দেখিছে, ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে। আগৰ মন্দিৰ ভাগ এইবিলাকেই বনোৱা আছিল, আৰু এতিয়া ধুনীয়াকৈ ৰাখিছে। আমি এতিয়া ওপৰলৈ যাম, একেবাৰে পাহাৰৰ ওপৰলৈ। তাত আছে মিউজিয়াম আছে, আৰু ৰুক্মিণী মন্দিৰ আছে। খুৰীকে আকৌ প্ৰিন্সক ধৰি দিছে, মই ভিডিঅ'টো বনাই ল'লোঁ। আৰু এইফালে আগবাঢ়ি গৈ থাকোঁ, কিমান দূৰ যাব পাৰোঁ নাজানো, কাৰণ আমাৰ 3টাই সৰু বেবী আছে। প্ৰিন্সটো সৰুৱে, তাৰ পাছতে আছে ধীৰ বেবী, সিও সৰু। ডাঙৰ বেটাই পাৰিব বাৰু, তাৰ ইমান হেৰি নাই, তথাপিও সিহঁতক লৈ ইমান ওপৰলৈ উঠি যাবলৈ ভয় লাগে, কাৰণ উঠি যাব আকৌ নামোতে সিহঁতি বহুত স্পীড গুচি আহিব, সেইটো কাৰণে আহি আছোঁ। আমি এতিয়া বহুত ওপৰ পালোঁহি, আৰু বেটাক মই সুধিছোঁ ভাগৰ লাগিছে নাই, সি কৈছে বহুত ভাগৰ লাগিছে। তাৰপিছতে অকণমান সমান ঠাই পাই আমি ৰ'লোঁ। সেইফালে ভায়েক আহি আছে, কিন্তু আমি ওপৰলৈ আৰু যাবগৈ নোৱাৰিলোঁ। ৰুক্মিণী মন্দিৰ আৰু মিউজিয়াম চাবগৈ নোৱাৰিলোঁ, কাৰণ সিহঁতেও ভাগৰি পৰিলে। আৰু প্ৰিন্সক তলত দেউতাকৰ সৈতে ৰাখি থৈ আহিলোঁ, সি আমনি কৰিব বুলি আমি নামি গুচি আহিলোঁ। যিসকলে এই মালিনী থান চাবলৈ অহা নাই, তেওঁলোকে এবাৰ আহি যাব। আৰু ঠাইবিলাকো বহুত ধুনীয়া, ইমান চাফ চিকুণকৈ মন্দিৰ ভাগ ৰাখিছে। আৰু এয়া দেখিছেনে, এইখন গকুল উদ্যান হয়, এইখন বন্ধ হৈ আছে নিশ্চয়। ৰাস্তাত আহোঁতে আমি পাই আহিছোঁ। ধেমাজিতে ভাত খালোঁ, আজৰি হ'লোঁ, আৰু অন্য এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই।